যে শিক্ষক হৈছে আমাৰ সমাজৰ আটাইতকৈ শ্ৰদ্ধেয় ব্যক্তি আৰু তেখেতৰ এষাৰ কথা সদায় আমাৰ মনত ৰাখে he said the teachers should be in the mind of the country গতিকে আমাৰ শিক্ষকসকলে হৈছে গোটেই সমাজ দেশ তথা ৰাষ্ট্ৰ তথা বিশ্বৰ চালিকা শক্তি তথা আগদৰিকা যি কি নহওক আমি এই শিক্ষকসকলক তথা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আজিৰ জন্মদিনত তেখেতলৈ আমি সশ্ৰদ্ধ প্ৰণাম যাচিব খুজিছোঁ আৰু এয়া কাৰ্যসূচী হৈছে বন্তি প্ৰজ্বলন আৰু তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান গতিকে মই মঞ্চত উপবিষ্ট অধ্যক্ষ মহোদয় তথা আটাইকেইগৰাকী শিক্ষককে বন্তি প্ৰজ্বলনত অংশগ্ৰহণৰ কাৰণে অনুৰোধ জনাইছোঁ অধ্যাপক ডক্টর কুলদীপ পাঠক আছেন মুন দাস গণিত বিভাগৰ অধ্যাপক মুন দাস প্ৰতি বছৰে সমগ্ৰ ভাৰতবৰ্ষত আজিৰ এই দিনটো আমি শিক্ষক দিৱস ৰূপে পালন কৰি আহিছোঁ কিন্তু মই আব্দুল আদিল শেখ ব্যক্তিগতভাৱে নাভাবোঁ যে শিক্ষক দিৱসৰ কাৰণে কিবা দিন লাগে মোৰ কাৰণে প্ৰতিটো দিনেই শিক্ষক দিৱস মোৰ জীৱনৰ প্ৰথমগৰাকী শিক্ষক হ'ল মোৰ মা আজি এই চেগতে মই মোৰ LP স্কুলৰ শিক্ষকৰ পৰা আৰম্ভ কৰি আজিলৈকে যিমান শিক্ষক পাইছোঁ সকলো শিক্ষাগুৰুলৈ আজিৰ এই পবিত্ৰ দিনটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ Dr. Sarvapalli Radhakrishna dedicated his life to education. Our teachers are also dedicated to selflessly to our education. On the behalf of all the students, I sincerely thank our teachers for their constant support, their encouragement and their patience.